ভাতৰ থালিখনৰ পৰা নমস্কাৰ জনাইছোঁ। গতিকে মোৰ এয়া খাবলৈ সময় হৈছে যে মই খাবলৈ লৈছোঁ। এইখন মোৰ আজিৰ ভাতৰ থালি আৰু ইয়াত কি কি আছে মই আপোনালোকক জনাই দিছোঁ। প্ৰথম এই বস্তুটোৰ কথা ক'ম দেই। এইটো হৈছে মাটি দাইল, একদম গাঁৱৰ মাটি দাইল, আমাৰ অসমৰ গাঁৱৰ মাটি দাইল। অসমৰ গাঁৱৰ বুলি এইটো কাৰণে কৈছোঁ কাৰণ আমাৰ গাঁৱৰে দাদা এজন মানে যোৰহাটলৈ গৈছিলে, গতিকে তাৰ পৰা মানে এইটো একদম গাঁৱলীয়া মাটি দাইল লৈ আহিছে। আৰু ইয়াত দিছোঁ মই হেৰি কি বুলি কয় ঔটেঙা, কাৰণ ঔটেঙাও লৈ আহিছিলে লগতে। সেই ঔটেঙা দি পেলাই ইয়াত বনাইছোঁ মাটি দাইল। আৰু এয়া হৈছে চাটনি। চাটনিটো মানে কিহৰ, কালি মই এটা ভিডিঅ' পোষ্ট কৰিছিলোঁ নহয়, আমাৰ বজাৰ এখনলৈ গৈছিলোঁ, দেওবৰীয়া বজাৰ, তাৰ পৰা লৈ আহিছিলোঁ হেৰি মানিমুনি। এই মানিমুনি চাটনি দেই, একদম মানে পাৰফেক্ট। আৰু এয়া কেৰেলা, সেই গাঁৱৰে মানে মানুহে মানে এনেকৈ বেচিবলৈ আহে সেই বজাৰখনত। একদম গাঁৱলীয়া নাতি বুলি কয় ইয়াত, মানে গাঁৱলীয়াটো নাতি বুলি ক'লে আমি জানো যে গাঁৱলীয়া কেৰেলা এয়া। তাৰপিছত এইটো ভোল দেই, গাঁৱলীয়া একদম নাতি ভোল আৰু গুটি আলু একেলগে পাই পেলাই লৈ আহিছিলোঁ। সেয়া ভাজি পেলাই আজি এইখন ভাজি বনালোঁ। আৰু এয়া হৈছে কাজি নেমু, দাদা গৈছিলে যিহেতু লৈ আহিছিলে, নবৌৱে কালি পৰহি দিনা দি থৈ গৈছেহি। এয়া কাজি নেমু আৰু ভোট জলকীয়া। মইতো পাগল দেই এইটো কাৰণে, ভোট জলকীয়া ভাই এটুকুৰা খালোঁ দেই কালি, আৰু এই টুকুৰা লৈ পেলাই বহিছোঁ। এই পূৰা খাব নোৱাৰোঁ বাৰু, অকণমান খাম আৰু। কিন্তু আজি ভাতটো মানে হেৰি চনা মচুৰি, কাৰণ কেলৈ আজি ব্ৰাউন ৰাইচ কিন্তু মই নাই বনোৱা দেই মোৰ কাৰণে, কাৰণ হেৰি ৰাইচটো মানে শেষ হৈ গ'ল, সেইকাৰণে। এয়াই মোৰ খানা আজি দেই। চশমাযোৰ নিপিন্ধিলে নেদেখোঁ দেই। এয়া খাবলৈ লৈছোঁ এতিয়া ভাত, দেখুৱালোৱে আগতে। এয়া কিন্তু এটা কথা, চাটনিকণৰ পিছত ল'ম। নেমু কম বিশেষকৈ, বাপৰে পাগল মই, কি ক'ম আৰু দেই, বুজাবলৈ ভাষা নাই মানে। গুটি বহুত আছে, উলিয়াই লওঁ। এই আমাৰ চৰাইটো পিছফালে চিঞৰি আছে দেই, বৰ বদমাছ। নতুনকৈ অনা চৰাইটো দেই, এটাতো সেয়া গুচি গ'ল আমাক দুখ দি পেলাই। সৰুটো বাৰু অকণমান মিলিছে বাৰু, এনেকৈ কথা পাতিলে মানে সিও চিঞৰি থাকে। এতিয়া এই দাইলকণ ইয়াত ভিতৰত যে মই যে গৈছিলোঁ যে হেৰি দি থৈছোঁ, এই ঔটেঙা, সেইবোৰ চব ঔটেঙা একদম গাঁৱলীয়া দেই, গাঁৱৰ পৰা অনা দেই এই দাইলকণ, মানে খাই চাওঁচোন। মাই গড, এইটো টেষ্ট নহয়। আমি একদম পিয়ৰ অসমীয়া মানুহে এইটো টেষ্ট মানে ফিল কৰিব পাৰোঁ, সঁচাকৈ দেই। তাতে নেমু, কাজি নেমুটো বাৰু পাই থাকোঁ, কিন্তু কাজি নেমু ভাই। কেৰেলা ভাজিটো মই বিৰাট মোৰ ফেভৰেট দেই। কেৰেলা ভাজি কোনে কোনে ভাল পায় ক'বচোন। ভোট জলকীয়া গোটেইকণ খাব নোৱাৰে, এটুকুৰা লৈ লওঁ। অ' মাই গড, মই যেন অসমত আছোঁ ফিল হৈছে তাৰমানে মোক, সঁচাকৈ। অমৃত খাইছোঁ মানে, অমৃত। চাটনি, মানিমুনি চাটনি মই এনেকুৱা ভাল পাওঁ। অ' মাই গড। এই অমৃতবোৰ আজি মানে এই থালিখন মানে সাংঘাতিক, একদম পিয়ৰ অসমীয়া থালি খাইছোঁ, মানে বাংগালোৰত বহি পেলাই। ভাবক কিমান সুখী তাৰমানে মই, সঁচাকৈ দেই, মানিব লাগিব। এই দাইল গোটেই বাতি খাম, কাৰণ ভাতকেইটা কমকৈ লৈছোঁ, সেইকাৰণে দাইল চব্জি সৰহকৈ লৈছোঁ। আৰু মই তেনেকৈ লওঁ, কিন্তু ভাতকেইটা আজি যেনিবা ব্ৰাউন নহয় আৰু।
জলকীয়া বেষ্ট খাওঁতে যেটো ফিল হৈছে নহয় যেটা অসমত আছো আৰু অসমীয়া মানুহে এটো আমাৰ যেটো ফিল হেতু কিন্তু অসমৰ মানুহে ফিল কৰিব নোৱাৰে কাৰণ কেলে আমি থাকো বাহিৰত এতিয়া উপায় নাই সেই অসমীয়া বস্তু কাৰণে পাগল হৈ থাকো পালে মানে পাগলৰ নিচিনা হৈ যাওঁ তাৰমানে এই পাগলেই আৰু আমি মই খাওঁ কথা নাপাতো আৰু আপোনালোকক বৰো নকৰো ভিডিওটো ইমানটা সামৰিছো ভাল লাগিলে লাইক এটা কিন্তু জৰুৰ কৰিব আৰু পেজটো ফলো কৰি দিব কমেন্ট কৰিব যে ভাল লাগিলে নাই ভিডিওটো জৰুৰ ঠিক আছে ভিডিওটো ইমানটা সামৰিছো দেই বাই মই নোৱাৰো ৰব এইখিনি মই শেষ কৰি লওঁ আৰু গোটেই দাইলখিনি খাম মই ঠিক আছে পেট ভৰি যাব মোৰ তেনেকৈ বাই